নমস্কাৰ। শিক্ষা আৰু প্ৰগতি নামৰ এই চেনেলটোত আপোনালোক সকলোকে স্বাগতম। আজিৰ বিষয় হৈছে অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালা আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান। এই ভিডিঅ'ত অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালা আৰু পদ্মনাথ গোহাঞিবৰুৱাই কেনেধৰণৰ অৱদান আগবঢ়াইছিল বা তেওঁলোকে কি সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল সেই সম্পৰ্কে আলোচনা কৰা হ'ব। আশা কৰোঁ এই ভিডিঅ'ই আপোনালোকক চন্দ্ৰকুমাৰ আগৰৱালা আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ সম্পৰ্কে জনাত সহায় কৰিব। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম 1867 চনত তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত হৈছিল। জোনাকী আলোচনী কিমান চনত প্ৰকাশ পায়? 1889 চনত। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল। চন্দ্ৰকুমাৰ আগৰৱালা কাৰ সৈতে লগ লাগি 1889 চনত জোনাকী কাকত উলিয়ায়? চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি 1889 চনত জোনাকী কাকত উলিয়ায়। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীতি কবিতাটিৰ নাম কি? জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীতি কবিতাটিৰ নাম হৈছে বনকুঁৱৰী। কোনখন কবিতাৰ মাজেৰে আধুনিক অসমীয়া কবিতাৰ শুভাৰম্ভ হৈছিল? চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী গীতি কবিতাৰ মাজেৰে আধুনিক অসমীয়া কবিতাৰ শুভাৰম্ভ হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ জোনাকীত প্ৰকাশ পোৱা আৰু পিছত লেখা কবিতাৰ প্ৰথম থুলটোৰ নাম কি? প্ৰতিমা। প্ৰকাশৰ চন 1913। প্ৰতিমাত মুঠ কিমানটা গীতি কবিতা সন্নিৱিষ্ট হৈছে? প্ৰতিমাত মুঠ 2-5টা কবিতা সন্নিৱিষ্ট হৈছে। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কি কৈছিল? লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কৈছিল, প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতা পুথিৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কবিতা পুথিৰ নাম হৈছে বিন বৰাগী। প্ৰকাশৰ চন 1923। বিন বৰাগীত সন্নিৱিষ্ট কবিতাবোৰ ক'ত প্ৰকাশ পাইছিল? বিন বৰাগীত সন্নিৱিষ্ট কবিতাবোৰ বাঁহী আলোচনীত প্ৰকাশ পাইছিল। বিন বৰাগীত মুঠ কিমানটা গীতি কবিতা সন্নিৱিষ্ট হৈছে? বিন বৰাগীত মুঠ 12টা গীতি কবিতা সন্নিৱিষ্ট হৈছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিশেষত্ব কি? সৌন্দৰ্য সন্ধান, মানৱপ্ৰীতি, বৈদান্তিক প্ৰভাৱ বা অদ্বৈত দৃষ্টি, বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্যভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিশেষত্ব। চন্দ্ৰকুমাৰ আগৰৱালাৰ মতে সুন্দৰৰ আৰাধনা কি? চন্দ্ৰকুমাৰ আগৰৱালাৰ মতে সুন্দৰৰ আৰাধনা জীৱনৰ খেল। 1918 চনত প্ৰকাশিত সাদিনীয়া অসমীয়া আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? 1918 চনত প্ৰকাশিত সাদিনীয়া অসমীয়া আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ তেজীমলা জলকুঁৱৰী আদি কবিতাত কিহৰ প্ৰভাৱ মন কৰিবলগীয়া? চন্দ্ৰকুমাৰ আগৰৱালাৰ তেজীমলা জলকুঁৱৰী আদি কবিতাত লোকগীতৰ প্ৰভাৱ মন কৰিবলগীয়া। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত কিহৰ ভাৱাদৰ্শ আৰু কাব্যৰীতিৰ অপূৰ্ব সংযোগ ঘটিছে? চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত প্ৰাচ্য আৰু পাশ্চাত্য ভাৱাদৰ্শ আৰু কাব্যৰীতিৰ অপূৰ্ব সংযোগ ঘটিছে। মানুহেই দেও, মানুহেই হেও, মানুহেই পৰাৎপৰ এইবুলি কোনে কৈছিল? এইবুলি চন্দ্ৰকুমাৰ আগৰৱালাই কৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কেতিয়া আৰু ক'ত হয়? চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু 1937 চনত গুৱাহাটীৰ নিজ ঘৰত হয়। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম 1871 চনৰ 24 অক্টোবৰত উত্তৰ লখিমপুৰ জিলাৰ নকাৰী মৌজাৰ নকাৰী গাঁৱত হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? সেই অধিৱেশনৰ সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনৰ 26 আৰু 27 ডিচেম্বৰত শিৱসাগৰত হৈছিল। সেই অধিৱেশনৰ সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। প্ৰকাশৰ চন 1891। পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী উপন্যাসখন ক'ত প্ৰথমে প্ৰকাশ পায়? পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী উপন্যাসখন প্ৰথমতে বিজুলী আলোচনীতে 1890-91 চনত প্ৰকাশ পায়। পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি কি কি? পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি হৈছে লীলাকাব্য 1899, জুৰণি 1900 আৰু ফুলৰ চানেকি 1941। লীলাকাব্য পদ্মনাথ গোহাঁই বৰুৱাই কি ঘটনাক লৈ ৰচনা কৰিছিল? তেখেতৰ প্ৰথম পত্নীৰ মৃত্যুৰ পিছত ব্যক্তিগত দাম্পত্য জীৱনৰ ঘটনাক লৈ ৰচনা কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সোঁৱৰণি। প্ৰকাশৰ চন 1972। পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত ঐতিহাসিক নাটক কেইখনৰ নাম কি কি? পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত ঐতিহাসিক নাটক কেইখন হৈছে জয়মতী, প্ৰকাশৰ চন 1900, গদাধৰ, প্ৰকাশৰ চন 1907, সাধনী, প্ৰকাশৰ চন 1911, লাচিত বৰফুকন, প্ৰকাশৰ চন 1915। পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰহসনধৰ্মী নাটক কেইখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰহসনধৰ্মী নাটক কেইখনৰ নাম হৈছে গাঁওবুঢ়া 1897, তেতন তামুলী 1909 আৰু ভূত নে ভ্ৰম 1924। পদ্মনাথ গোহাঁই বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটকখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ একমাত্ৰ পৌৰাণিক নাটকখনৰ নাম হৈছে বাণৰজা। প্ৰকাশৰ চন 1932। পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰবন্ধ পুথিৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰবন্ধ পুথিৰ নাম হৈছে শ্ৰীকৃষ্ণ। প্ৰকাশৰ চন 1930। গীতাসাৰ, প্ৰকাশৰ চন 1935। কাৰ সম্পাদনাত কিমান চনত উষা আলোচনী প্ৰকাশ পায়? পদ্মনাথ গোহাঁই বৰুৱাৰ সম্পাদনাত 1907 চনত উষা আলোচনী প্ৰকাশ পায়। পদ্মনাথ গোহাঁই বৰুৱাই কেতিয়া ইংৰাজ চৰকাৰৰ পৰা মাহে 25 টকাকৈ সাহিত্যিক পেঞ্চন পাইছিল? পদ্মনাথ গোহাঁই বৰুৱাই 1906 চনত ইংৰাজ চৰকাৰৰ পৰা মাহে 25 টকাকৈ সাহিত্যিক পেঞ্চন পাইছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ মৃত্যু কোন চনত হৈছিল? পদ্মনাথ গোহাঁই বৰুৱাৰ মৃত্যু 1946 চনৰ 7 এপ্ৰিলত হৈছিল। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। প্ৰথম ছপা হোৱা অসমীয়া উপন্যাসৰ নাম কি? প্ৰথম ছপা হোৱা অসমীয়া উপন্যাসৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী। প্ৰকাশৰ চন 1892। এই ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব। কেনে লাগিছে কমেণ্ট কৰি জনাব। আনলৈ শ্বেয়াৰ কৰিব। আগলৈ আৰু নতুন নতুন ভিডিঅ' পাবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।